हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आसाम इंग्लिश स्टाडी। सो मोर छात्र छात्रीসকল আজি মই আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ বিশেষ এটা টপিক লৈ। সো মোৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম নেৰেশ্যনৰ ওপৰত। সো তোমালোকে কি ভিডিওটো স্কিপ নকৰিবা, স্কিপ কৰিলে আমি যে নীতি নিয়মবিলাক বুজাই দিম তোমালোকে বুজিবলৈ অসুবিধা হ'ব। সো যাৰ কাৰণে কি তোমালোকে সম্পূৰ্ণ ভিডিওটো চাই যাও, তেতিয়াহে আমি যে নীতি নিয়মবিলাক দিম তোমালোকে বুজিবলৈ সুবিধা হ'ব। সো মোৰ ছাত্ৰ ছাত্ৰীসকল নেৰেশ্যনৰ ওপৰত প্ৰায়বিলাক ষ্টুডেণ্ট কি বহুত ভুল কৰে। সো যাৰ কাৰণে আমি আশা কৰিছোঁ যে এই ভিডিঅ'ৰ জৰিয়তে আমি নেৰেশ্যনৰ সকলো নীতি নিয়ম এটাকৈ ষ্টেপ বাই অতি সহজ পদ্ধতিৰে আমি আলোচনা কৰিবলৈ ইচ্ছা কৰিছোঁ। সো মোৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি লেট নকৰি নেৰেশ্যনৰ ওপৰত আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। সো এতিয়া মই আলোচনা কৰিম নেৰেশ্যনৰ ওপৰত, যে নেৰেশ্যন মানে কি, নেৰেশ্যন কাক বলে, নেৰেশ্যন কেনেকৈ কৰিব লাগে, এই নীতি নিয়মবিলাক এতিয়া আমি ষ্টেপ বাই এটাকৈ আলোচনা কৰিম। সো নেৰেশ্যন মানে হ'ল উক্তি। আমি যিটো কথোপকথন আলোচনা কৰোঁ সেইটো হ'ল নেৰেশ্যন। সো কিছুমান আমি ডাইৰেক্টলিভাৱে কৰোঁ আৰু কিছুমান কথোপকথন ইনডাইৰেক্টলিভাৱে কথোপকথন কৰোঁ। সো এতিয়া আমি প্ৰথমতে জানি লওঁ যে নেৰেশ্যন কাক বলে, ডাইৰেক্ট নেৰেশ্যন, ইনডাইৰেক্ট নেৰেশ্যন, এইবিলাক আমি প্ৰথমতে আলোচনা কৰোঁ। সো মই চাৰিজন ফ্ৰেণ্ডৰ কথোপকথন প্ৰথমতে আমি দাঙি ধৰিছোঁ যে এই চাৰিজন ফ্ৰেণ্ড হ'ল ৰাম, অনিল, চাহিল আৰু ৰোজ। এই চাৰিজন ফ্ৰেণ্ড সিহঁতে প্ৰতিদিন সন্ধিয়া সিহঁতে ফুৰিবলৈ যায়, গেম খেলে একেলগে। সো এদিনাখন কি অনিল আহোঁতে লেট কৰিলে। সো তেতিয়া ৰামে সুধিলে অনিলক যে হোৱাই আৰ ইউ লেট অনিল, যে অনিল তুমি কিয় লেট কৰিলা? সো তেতিয়া অনিলে ক'লে আই এম ভেৰি ইল, আমি বহুত অসুস্থ। সো তেতিয়া আকৌ ৰামে চাহিলক সুধিলে যে চাহিল তুমি কোৱাচোন অনিলে কি কৈছে? সো তেতিয়া চাহিলে ৰামক কৈ আছে যে অনিল চেজ আই এম ভেৰি ইল, যে অনিলে কৈছে মই বহুত অসুস্থ। সো ইয়াতে কি চাহিলে কি অনিলৰ কথাখিনি ডাইৰেক্টলিভাৱে কৈ দিছে যে আই এম ভেৰি ইল, যে মই বহুত অসুস্থ। সো তেতিয়া আকৌ ৰামে ৰোজক সুধিছে যে ৰোজ তুমি কোৱাচোন, তুমি ভালকৈ কোৱাচোন অনিলে কি কৈছে? সো তেতিয়া ৰোজে আকৌ ৰামে কৈ আছে যে অনিল চেজ ডেট হি ইজ ভেৰি ইল, যে অনিলে কৈছে যে তেওঁ বহুত অসুস্থ। সো এই কথাখিনি ভালকৈ মন কৰা যে চাহিলে কোৱা কথাখিনি আৰু ৰোজে কোৱা কথাখিনি, চাহিল আৰু ৰোজ কি দুয়োজনে কি একে কথা কৈছে, কিন্তু কোৱাৰ টাইপটো ধৰণটো অলপ বেলেগ হৈছে। সো ইয়াতে চাহিলে কি কৈছে যে অনিল চেজ আই এম ভেৰি ইল, যে চাহিলে অনিলৰ কথাখিনি ডাইৰেক্টলিভাৱে অনিলে যিটো কথা কৈছে সেই কথাটো কি তেওঁ ডাইৰেক্টলিভাৱে কৈ দিছে যে অনিল চেজ আই এম ভেৰি ইল। কিন্তু ৰোজে কি কৰিছে যে অনিলৰ কথাখিনি তেওঁ নিজৰ কথা দি প্ৰকাশ কৰিছে যে অনিল চেজ ডেট হি ইজ ভেৰি ইল, তেওঁ বহুত অসুস্থ আছে। এই কথাখিনি তেওঁ নিজৰ কথাৰে অনিলৰ কথাখিনি প্ৰকাশ কৰিছে। সো চাহিলে কোৱা কথাখিনি চাহিলে কি অনিলৰ কথাখিনি ডাইৰেক্টলিভাৱে কৈ দিছে, সেইকাৰণে হ'ল এইটো ডাইৰেক্ট স্পীচ বা ডাইৰেক্ট নেৰেশ্যন। সো অনিলে যিহেতু নিজৰ কথাৰে অনিলৰ কথাখিনি, ৰোজে যিহেতু নিজৰ কথাখিনি অনিলৰ কথাখিনি নিজৰ কথাৰ মাজেদি প্ৰকাশ কৰিছে, সেইকাৰণে তেওঁ ইনডাইৰেক্টলিভাৱে কৈছে, সেইকাৰণে হ'ল এইটো ৰোজৰ কথাখিনি ইনডাইৰেক্ট স্পীচ বা ইনডাইৰেক্ট নেৰেশ্যন। সো নেৰেশ্যন আমি দুই প্ৰকাৰৰ পাইছোঁ, এটা হ'ল ডাইৰেক্ট নেৰেশ্যন অৰ ডাইৰেক্ট স্পীচ আৰু আনটো হ'ল ইনডাইৰেক্ট নেৰেশ্যন অৰ ইনডাইৰেক্ট স্পীচ। সো এই দুই প্ৰকাৰ নেৰেশ্যন। সো দুই প্ৰকাৰ নেৰেশ্যন আমি এতিয়া গম পালোঁ যে কোনটো ডাইৰেক্ট আৰু কোনটো ইনডাইৰেক্ট। সো এই ডাইৰেক্ট নেৰেশ্যনক আকৌ দুটা ভাগত ভাগ কৰিছে। এটা হ'ল ৰিপৰ্টেড স্পীচ অৰ এটা হ'ল ৰিপৰ্টিং স্পীচ অৰ ৰিপৰ্টিং ক্লাছ, আৰু আনটো হ'ল ৰিপৰ্টেড স্পীচ অৰ ৰিপৰ্টেড ক্লাছ। সো এই দুটা ভাগত ভাগ কৰিছে। সো এতিয়া কথা হ'ল কোনখিনি ৰিপৰ্টিং স্পীচ আৰু কোনখিনি ৰিপৰ্টেড স্পীচ। সো এতিয়া তোমালোকে এই চাহিলে কোৱা বাক্যটোলৈ তোমালোকে মন কৰা। চাওক এই চেণ্টেন্সটোত কি দুটা ভাগ আছে, এটা হ'ল কোমা ঊৰ্ধকমাৰ মাজত এটা ভাগ আছে আৰু আনটো কোমা ঊৰ্ধকমাৰ আগত এটা ভাগ আছে। সো ইয়াতে দুটা ভাগ আছে, এটা হ'ল অনিল চেজ
এইটো হ'ল কোমা ঊৰ্ধ্বকমাৰ আগত আৰু কোমা ঊৰ্ধ্বকমাৰ মাজত এটা ভাগ আছে যে আই এম ভেৰি ইল। চ' এই কোমা ঊৰ্ধ্বকমাৰ মাজত যিখিনি অংশ এইখিনি হ'ল ৰিপৰ্টেড স্পীচ। এইখিনি হ'ল কি ৰিপৰ্টেড স্পীচ আৰু কোমা ঊৰ্ধ্বকমাৰ আগৰখিনি হ'ল ৰিপৰ্টিং স্পীচ। চ' এই ৰিপৰ্টিং স্পীচৰ ভাৰ্ব শেষ হ'ল ৰিপৰ্টেড ক্লাছ নাকি ৰিপৰ্টিং ভাৰ্ব আৰু এই যে কোমা ঊৰ্ধ্বকমাৰ মাজৰ অংশখিনিৰ ভাৰ্বটো এমটো হ'ল ৰিপৰ্টেড ভাৰ্ব। চ' এতিয়া আমি তেনেহ'লে আমাৰ এইটো জানিব লাগিব যে কোনটো ৰিপৰ্টিং ভাৰ্বৰ কোনটো ৰিপৰ্টেড ভাৰ্ব কোনটো ৰিপৰ্টেড স্পীচ কোনটো ৰিপৰ্টিং স্পীচ এইটো আমাৰ কিন্তু জানিব লাগিব। ইয়াৰ ওপৰত বহুতো নিয়ম আছে। এই নিয়মবিলাক তোমালোকে এই ৰিপৰ্টিং স্পীচ আৰু ৰিপৰ্টেড স্পীচ ভাগ দুটা তোমাৰ জানিব লাগিব। কোনখিনি ৰিপৰ্টেড স্পীচ আৰু কোনখিনি ৰিপৰ্টিং স্পীচ। চ' কোমা ঊৰ্ধ্বকমাৰ আগৰখিনি হ'ল ৰিপৰ্টিং স্পীচ আৰু কোমা ঊৰ্ধ্বকমাৰ মাজৰখিনি হ'ল ৰিপৰ্টেড স্পীচ। চ' এইটো তোমালোকে ভালকৈ মনত কৰি ৰাখিবা। চ' আজি ইমানেই আলোচনা কৰিলোঁ।